আৰু বন্ধুসকল কি খবৰ আপোনালোকৰ আজি আমি কথা পাতিম টিকটকৰ কিছুমান এনেকুৱা প্ৰজাতিৰ মাত্ৰ কেইটামান লাইকছৰ কাৰণে নিজৰ মান সন্মান সকলোবোৰ টিকটকত বিলাই দিব পাৰে তেন্তে তেনেকুৱা কেইটামান মহান মক্কেলামী ভিডিঅ' চাবলৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰো মিনিট ৰ'ব বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আজি আমাৰ সহায়কৰ কথা পাতি লওঁ নে কি কয় বন্ধুসকল আজি আমাৰ ভিডিঅ'টো স্পন্সৰ কৰিছে উটপিয়া নামৰ এটা ছফটৱেৰ এতিয়া হয়তো আপোনালোকৰ মনত এটা প্ৰশ্ন আহিছে যে এই উটপিয়া নামৰ বস্তুটো আকৌ কি বস্তু ৰ'ব ইমান টেনচন ল'ব নালাগে সকলোবোৰ কথা মই আপোনালোকক বুজাই ক'ম উটপিয়া হৈছে এটা এনেকুৱা ছফটৱেৰ যাৰ সহায়ত আপোনালোকে নিজৰ পাৰ্চনেল ইনফৰমেশ্যনবোৰ ইণ্টাৰনেটৰ পৃথিৱীত বিক্ৰী হোৱাৰ পৰা ৰখাব পাৰে কাৰণ আমি সকলোৱে জানো যে ইণ্টাৰনেটত যিমানবোৰ ডাঙৰ ডাঙৰ কোম্পানী আছে যেনে ফেচবুক এটচেট্ৰা এই সকলোবোৰে আমাৰ নিজৰ পাৰ্চনেল ইনফৰমেশ্যনবোৰ কালেক্ট কৰে পাৰ্চনেল ইনফৰমেশ্যনবোৰ কালেক্ট কৰাৰ পিছত তেওঁলোকে কি কৰে জানেনে কিছুমান ডাঙৰ ডাঙৰ কোম্পানীৰ লগত মিলি পেলাই আপোনালোকৰ সেই ইনফৰমেশ্যনবোৰ অধিক দামত বিক্ৰী কৰি নিজৰ মনিটাৰী বেনিফিট উঠায় এনেকুৱা কিছুমান চুৰৰ পৰা বচাবলৈ এই উটপিয়া নামৰ ছফটৱেৰবিধে আপোনালোকক সহায় কৰে উটপিয়া আপোনালোকক প্ৰভাইড কৰে এটা ডিচেন্ট্ৰেলাইজ ইণ্টাৰনেট মানে আপোনালোকে ইণ্টাৰনেটৰ পৃথিৱীত যি বস্তুবোৰ চাৰ্চ কৰে সেইবোৰ কেৱল আপোনালোকক বাদ দি বেলেগ কাৰো বাপেকৰো সাহস নাই আপোনালোকৰ সেই পাৰ্চনেল ইনফৰমেশ্যনবোৰ চাবলৈ এইবিধ ছফটৱেৰ কাম কৰে ইনক্ৰিপশ্যন টেকনলজিৰ ওপৰত যোনটো আমাৰ হোৱাটছআপৰ মেছেজতো ইউজ হয় সহায়ত আপোনালোকে একদম নিশ্চিন্ত মনে যিকোনো ধৰণৰ চাৰ্চ কৰিব পাৰে ইণ্টাৰনেটত আৰু এই ছফটৱেৰবিধে সহায় কৰিব আপোনালোকৰ সেই চাৰ্চবোৰ গোপনে ৰখাত এই ছফটৱেৰবিধত আপোনালোকে একদম ইমেইল আৰু ব্ৰাউজিং সকলোবোৰ একদম এননমাছ হৈ পেলাই কৰিব পাৰে আৰু আপোনালোকে তলৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকটোৰ পৰা এই ছফটৱেৰবিধ ডাউনলোড কৰি লওক আৰু ডাউনলোড কৰাৰ পিছত আপোনালোকৰ আগত আহিব এনেকুৱা কিছুমান ইণ্টাৰফেচ আৰু তাত আপোনালোকে এটা একাউণ্ট ক্ৰিয়েট কৰি লওক একাউণ্টটো ক্ৰিয়েট কৰাৰ পিছত আপোনালোকৰ সন্মুখত আহি যাব কিছুমান এনেকুৱা ইণ্টাৰফেচ আৰু ইয়াত আপোনালোকে দেখিছে আপোনালোকে মেছেজ কৰিব পাৰিব ব্ৰাউজিং কৰিব পাৰিব ইমেইল চেঞ্জ কৰিব পাৰিব তাকো একদম এননমাছ হয় এননমাছ মানে একদম গোপনে ৰাখি আপোনালোকে এই ইনফৰমেশ্যনবোৰ শ্বেয়াৰ কৰিব পাৰিব ইণ্টাৰনেটৰ পৃথিৱীত আপোনালোকৰ সেই ইনফৰমেশ্যনবোৰ কোনো বাপেকৰ চুৰৰ দম নাই যে এইবোৰ চুৰ কৰিবলৈ আৰু এই ছফটৱেৰত বহুত কিবা কিবি ফেচিলিটিজ আছে সেইবোৰৰ বিষয়ে অধিক জানিবৰ বাবে ডেছক্ৰিপশ্যনত থকা লিংকটো চেক কৰক তেওঁলোকৰ ৱেবছাইটত গৈ আপোনালোকে এবাৰ ভালকৈ চেক কৰক এই ছফটৱেৰবিধৰ পৰা আপোনালোকৰ কি কি বেনিফিট হ'ব পাৰে আৰু এতিয়া আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰেণ্ড এইখিনিতে মই কথা দুটামান ক'ম এই কুকুৰকেইটাক কৈছোঁ যিকেইটাই যে সেই নিজৰটো একাউণ্ট চাকে ভালকৈ খুলি টিকটক বনাব নোৱাৰে আৰু লোকক যে বেয়া বেয়া কমেণ্ট কৰি থাকোঁ নিজে ভালকৈ ভিডিঅ' দুটামান বনাই দেখুৱাচোন চাওঁ তেতিয়াহে গম পাম দাদাহঁতে বৰ ভাল ভিডিঅ' বনাইছে আৰু তহঁতে যে মই ভিডিঅ' বনালে বেয়া বেয়াকৈ যে কমেণ্ট কৰ তহঁতে মোৰ আধাৰ অংশও চাকে কাম কৰিব নোৱাৰিবি মই ক'বলৈ গ'লে মই মই ল'ৰা হয় জানো মই ছোৱালী এক্টিংহে কৰোঁ সেইটো মাই হবি এণ্ড মাই টেলেণ্ট বুজি পালি मारो मुझे मारो मारो मुझे मारो मारो বন্ধুসকল হিজিৰামি কৰাটো আকৌ কেনেকুৱা ধৰণৰ টেলেণ্ট হ'ল বে শুন মক্কেল আমি তোৰ আধা অংশৰো টেলেণ্টেড নহয় কাৰণ আমিবোৰ হিজিৰাত নহয়তো আৰু এটা কথা শুন মক্কেল টিকটকত পিছে তই কিমান টেলেণ্ট দেখাইছ নাজানো কিন্তু এইবোৰ টেলেণ্ট যদি যিকোনো এখন লোকেল ট্ৰেইনত দেখালিহেঁতেন আজি হয়তো চাগে তই মালামাল হৈ গ'লিহেঁতেন গম পালি মক্কেল কুকুৰকেইটাক কৈছোঁ যিকেইটাই যে সেই নিজৰটো একাউণ্ট চাকে ভালকৈ খুলি টিকটক বনাব নোৱাৰে আৰু যে তই এই মাত্ৰ ক'লি আমি টিকটকত একাউণ্ট বনাব নোৱাৰোঁ হিজিৰা থৰি না যে টিকটকত গৈ মুজুৰা কৰিম আৰু বন্ধুসকল এই মক্কেলটোৱে কোৱা মতে বোলে সিহঁতৰ টিকটকাৰবোৰৰ বহুত আছে টেলেণ্ট তেন্তে বলক তেনেকুৱা কিছুমান টেলেণ্ট আগলৈ চাই যাওঁ ভাই বাহ কিছু টেলেণ্টেড বে টেলেণ্ট ব্ৰ কি সুন্দৰভাৱে নিজৰ কাপোৰ খুলিছে এইবোৰে হৈছে আচল টেলেণ্ট কাৰণ আমিবোৰেতো এনেই ইউটিউবত মাখি মাৰি আছোঁ হয়নে এই বন্ধুসকল টিকটকাৰবোৰৰ বহুত টেলেণ্ট কাৰণ আপুনি আৰু মই হয়তো এটা পাব্লিক প্লেটফৰ্মত নিজৰ গুপ্ত অংগবোৰ পাব্লিক প্লেটফৰ্মত এনেকৈ প্ৰদৰ্শন কৰিব নোৱাৰোঁ এনেকুৱা কেৱল মাত্ৰ আমাৰ এই সমাজৰ জাবৰবোৰেহে কৰিব পাৰে পিছে বাইদেউ আপোনাৰ এই বিট টেলেণ্ট অলপ ভুল জেগাত দেখালে নেকি আপোনাৰ এইবিধ বস্ত্ৰহৰণ টেলেণ্ট যদি পি হাবত দেখালেহেঁতেন আজি আপুনি বহুত আগুৱাই গ'লহেঁতেন মক্কেলবোৰ কৰবাৰ निकल लौड़े पहली फुर्सत में निकल बैठ गए मैं 10 तक गिनती गिनूंगी अगर आपने बात नहीं करी ना मैं जहर खा लूंगी
প্লিজ আপোনাৰ এই ফুটবলৰ ওপৰত কভাৰ লগাওক নহলে আমাৰ ইয়াত এনেকুৱা মানুহৰ অভাৱ নাই যে যোনে কিন্তু লোকৰ ফুটবলৰ লগত খেলি খুবেই ভাল পায় সেইকাৰণে বাইদেউ আপোনাক কৈছো যে ফুটবলৰ ওপৰত কভাৰটো লগাই এই ভিডিঅ' বনাওক নহলে কিন্তু পাছত যদি আপোনাৰ ফুটবলৰ লগত কিবা হয় তেতিয়া কিন্তু আকৌ কোনো ৰিস্ক ল'ব নোৱাৰে আৰে বন্ধুসকল আপোনালোকে কি ভাবিছে এইবোৰে এনেকুৱা ভিডিঅ' কিয় বনাই বাৰু এই মহাচুতীয়া চবে খুব ভালকৈ জানে যে এনেকুৱা কিছুমান নমুনা ভিডিঅ' বনালেহে তেওঁলোকৰ ভিডিঅ'বোৰ ভাইৰেল হ'ব আৰু তাহাঁতি মক্কেলবোৰ পপুলাৰ হ'ব কিন্তু এই মহান মক্কেল চবে এইবোৰ নাজানে যে এনেকুৱা ভিডিঅ'বোৰ যোনবোৰে চাবলৈ আহে এইবোৰো যে সমাজৰ এটা এটা জাবৰ ভগৱানে কৰাত যদি কাইলৈ তাহাঁতৰ লগত কিবা এটা বেয়া হৈ যায় তো কিছুমান মক্কেল আহি খুব ক'বহি যে আমাৰ সমাজত ছোৱালীক সন্মান নিদিয়ে বুলি তো এনেকুৱা ধৰণৰ মক্কেলবোৰক কোনে ক'বহি যে এইবোৰে নিজৰ বিপদ নিজেই গোটাই লয় বুলি ये जो तू बोल रहा है ना ये बात इट्स हर चॉइस ও বেহেন আপোনাক মোৰ ভিডিঅ'ত কোনো ধৰণৰ দৰকাৰ নাই যাওক নহলে পিছত কিন্তু জাৰুৱে মাৰিম সঁচাকে निकल लवड़े पहली फुर्सत में निकल এই মক্কেলবোৰৰ এনে ধৰণৰ উদ্ভণ্ডালিত কিবা এটা বেয়া হ'ব তেতিয়া ক'ব না হাৰ চইচ বুলি তেতিয়ানো কিয় আহে আপোনালোকৰ দামী দামী আলবাল ভাষণবোৰ বকিবলৈ আচলতে বন্ধুসকল এই মক্কেল লিডাৰবোৰৰ পৰা যেতিয়ালৈকে ইনস্পায়াৰ হৈ থাকিব তেতিয়ালৈকে এই সমাজৰ কোনো ধৰণৰ উন্নতি নহ'ব এই মক্কেলবোৰে কেনেকৈ থাকিব লাগে সেইটো শিকাব নোৱাৰে কিন্তু কেনেকৈ মানুহৰ লগত অভদ্ৰামি কৰিব লাগে সেইবোৰ খুব ভালকৈ শিকায় তাৰপিছত যেতিয়া কিবা বেয়া হয় আকৌ আহি যায় নেতাৰ দৰে একদম লম্বা লম্বা ফাল্টু ফাল্টু ভাষণ জাৰিবলৈ তেতিয়া কিন্তু নকয় যে এখেতৰ পৰা এই ফুকটিয়াবোৰ শিকি পেলাই তেওঁলোকৰ এই অৱস্থা হয় বুলি বন্ধুসকল আজিলৈ বছ ইমানেই কাৰণ এদিনত মই ইয়াতকৈ বেছি এনেকুৱা ধৰণৰ মক্কেলবোৰ সহিব নোৱাৰোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব আৰু যদিহে এই ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্টটো লাগে মই ছেকেণ্ড পাৰ্টটো বনাম বুলি ভাবিয়ে আছোঁ কিন্তু যদিহে আপোনালোকেও চাই ভাল পালে আৰু ছেকেণ্ড পাৰ্টটো লাগে তেন্তে মোক তলত কমেণ্ট কৰি জনাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আজি আমাৰ স্পনচাৰ যোনে কৰিছিলে তেওঁৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আপোনালোকে সেই লিংকটোৰ পৰা ছফ্টৱেৰটো ডাউনলোড কৰিবলৈ একেবাৰে নাপাহৰিব ঠিক আছে তেন্তে আমি পুনৰ এবাৰ লগ পাম এটা বেলেগ ভিডিঅ'ত আজিলৈ এৰিলোঁ আৰু বাই